ওই ভাইয়া কি করা হয়েছে? এইগিলা একো চিন্তা কৰিব নালাগে। এই সাংবাদিকটো মোৰ লগৰ হয়, তোৰ চব কাম সমাধা কৰি দিম বুলি কৈছো নাই। তই মোৰ লগত বলচোন খালি। কি কোৱা ডায়মণ্ড? এইটো সাংবাদিক কথা পাতি ল। ঐ মুন্না ভাই, অ এটা নিউজ কৰিব লাগিছিলে। কি নিউজ কওকচোন? কি নিউজ মানে মই কালি এই মাটিৰ কামখিনি কৰিব গলো। সিহঁতেতো মোক 1000 টকা দিছে। 1000 টকা বিচাৰিছি? অঁ, এইটো বৰ বেয়া কাম হৈছে নহয়। বহুত বেয়া কাম হৈছে কিন্তু দেই। এটা নিউজ কৰিব লাগে। চৰকাৰী দৰমহা লৈ আছে আৰু 1000 টকা বিচাৰে এই সাধাৰণ মানুহটোৰ পাই। সেই হেঁতৰ এটা নিউজ কৰিব লাগব, আমি ডাঙৰ নিউজ বাজাব লাগব হেঁতৰ। সিহঁতৰ ওপৰত আমি এটা ভাল নিউজ কৰি আছো। এটা কাম কৰ, এই মোৰ পকেটত 2000 টকা এটা সোমাই দিছা। মই কৈছিলো না তাতে 1000 টকাই দিয়া ভাল, এতিয়া দিয়ে সাংবাদিকক 2000। লগৰ বোলে ফালতু মানুহ